পুতি দিয়ক আকৌ মই নেজানো দে বৰ ভালকৈ ল'বলৈ এবাৰ প্ৰথম লৈছোঁ নহয় হেল্ল' গাইজ আমাৰ নতুন ইউটিউব চেনেল চিষ্টাৰ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আপোনালোকক আমাৰ গোটেই পথাৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মই আজি ৰাতিপুৱাই গাঁৱৰ ঘৰলৈ আহিলোঁ এতিয়া আমি পথাৰলৈ যাম ৰোৱা গছ ল'ম আৰু কি কৰোঁ চব আপোনালোকক দেখুৱাম ঠিক আছে এতিয়া মই আপোনালোকক আগলৈ পথাৰলৈ যোৱা দৃশ্য দেখুৱাম ৰোৱনী আহিছে মই এতিয়া ৰোৱনী পথাৰলৈ নিম মা যিহেতু অকণমান হাতত দুখ পাই আছে চ' মা যাব নোৱাৰে চব ময়ে কৰিবলগীয়া হৈছে ঠিক আছে আপোনালোকক দেখুৱাই যাম বাই বাই এই আমাৰ অকণমানি ৰোৱনীকেইজনী গোটেইকেইজনী বহি আছে এয়া কঁঠাল
কঁঠালৰ লগত চাহ একাপ দেখিব পাৰিছে। আৰু কিবা খাব ৰুটি আৰু এই তোমাৰ ৰঙালাও মটৰ ভাজি নকবি আৰু মই খাই বহুত সেই তামোল হয় দিয়ক খেতি শেষো কৰিলোঁ একেদিনাই নভুৰা হ'ল খেতি উঠা হ'ল একদম হেৰি আমাৰ পথাৰ ইয়ালৈকে ফিনিছ আজিৰ পৰা মই শান্তি আৰু দেই ইমান কষ্ট হ'লো আজি আজি ৰুই কেনেকুৱা লাগিলে কৈছে আজি ৰুই কেনেকুৱা লাগিলে কৈছে এপাক নাচি দে আকৌ দ মাটিত বুই ৰুলে জোকে ধৰিব আমি আমি পথাৰৰ পৰা আহিলোঁ এতিয়া ভাত খাম আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ইমান সময় যে ধৈৰ্য সহকাৰে চাই থাকিলে আৰু যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ এই নতুন ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব দেই ঠিক আছে এতিয়ালৈ সামৰিছোঁ বাই বাই